কি খবৰ আপোনালোকৰ? মই অসমীয়া ছোৱালী পিংকি বসু। মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন বিহুৰ বতৰ, সকলোৱে বিহুৰ যোগাৰ কৰি আছে চাগে, সকলোৱে ঠিক ভালেই আছে। পিঠা লাড়ু বনালে সকলোৱে, আমাৰো এতিয়া বনাই আছোঁ পিঠা লাড়ু। আজি উৰুকাৰো যোগাৰ চলাই আছোঁ। মা আৰু মই লাহে লাহে সকলোবিলাক কাম কৰি আছোঁ। এতিয়া মই পিঠা বনাম, নাৰিকল পিঠা বনাম, বন্দি চাউলৰ লগতে বনাম। মই তেল পিঠা বনাম, কিছুমানে আকৌ সেইটো ফেনি পিঠা বুলিও কয়, বেলেগ বেলেগ নাম আছে। তাৰপিছত অকণমান পকা লাড়ু বনাম, নাৰিকলৰ লাড়ুও বনাম। এনেকৈ অলপ অলপকৈ বনাই যাম আৰু বিহু যিহেতু এইটো ভোগালী বিহু, ভোগ কৰিবই লাগে। সকলোৱে ভোগ কৰিম, আপোনালোকেও খাব ঘৰত বনোৱাই কেনে। এইটো মাঘৰ বিহুতে সকলোবিলাক বস্তু ভোগ কৰাৰ কাৰণ এইখিনি সময়তে খেতি পথাৰত ধান চপোৱা হয়। খেতি পথাৰৰ পৰা মানুহে ঘৰত লক্ষী আহি যায়। ধান মানেইতো লক্ষী, সকলোৱে ঘৰত লক্ষীয়ে ভৰ দিয়ে। সকলোৱে মিলিজুলি এসাঁজ খাব পাৰি এই ভোগালী বিহুতে, সকলোৱে খাব আৰু। আকৌ মই উৰুকাৰ আজি কি যোগাৰ কৰিছোঁ আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ। কি মানে মাছ মাংসটো চলিব আজি। মই আপোনালোকক দেখুৱাম অলপ দেৰিকৈ কি বনাম ৰাতি। এতিয়া মই বনাম তেল পিঠা। মই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা পদ্ধতিৰে মই বনাইছোঁ। আমাক লাগিব মিঠাই অলপ, তাত মই নাৰিকল লৈছোঁ আৰু লৈছোঁ পিঠাগুড়ি। এইখিনি মই এতিয়া গোটেইখিনি মিক্স কৰিব লাগিব। গোটেইখিনি মিক্স কৰি আমাক গৰম পানী অকণমান লাগিব। ঠাণ্ডা পানী দিলে সিমান এটা পিঠাখিনি ভাল নহ'ব, সেইকাৰণে মই অকণমান গৰম কৰি লৈছোঁ পানী। আৰু যিহেতু পিঠাখিনি অলপ তেলত দিওঁতে ফুলি উঠিব লাগিব, ফুলি উঠিলেহে বস্তুখিনি ভালকৈ সিজি যাব। সেইকাৰণে আমি অলপ বেকিং চ'ডা দিছোঁ, ইয়াতে নিমখ অলপো দিম। যদিহে আপোনালোকে বেছিকৈ মিঠা খাব বিচাৰে, মিঠাইটো দিছোঁৱেই, তাত আকৌ অলপ চেনিও দি দিব। এতিয়া চাই যাওকচোন মই কেনেকৈ বনাইছোঁ। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল। হ'ল পকা লাড়ু, এয়া হ'ল নাৰিকল পিঠা, এয়া ফেন পিঠা, আকৌ এয়া হ'ল নাৰিকলৰ লাড়ু, তিলৰ লাডু। উৰুকাৰ মাছ আহি গ'ল। দেউতা বজাৰৰ পৰা মাছ আনিলে। এতিয়া মাছৰ নাম হ'লে মই নাজানো, পলিথিনৰ পৰা ওলোৱাই নাই এতিয়ালৈকে। মাছ খাব লাগিব আজি। এয়া হ'ল গাহৰি মাংস, বইল কৰি থৈ দিছোঁ। এই গাহৰি মাংস, এয়া চিলভাৰ মাছ, এয়া ভকুৱা মাছ, এইটো ভকুৱা মাছ। আকৌ এয়া হ'ল ব্ৰইলাৰ। এই মই ভাল পোৱা বস্তু হ'ল এয়া ব্ৰইলাৰ। আজি উৰুকাত এইখিনি হ'ব। লগতে আছে আৰু কণীকেইটা দোকানৰ পৰা এতিয়া অনা নাই, অলপ দেৰিকৈ লৈ আহি আছোঁ। এতিয়া বনাব ষ্টাৰ্ট কৰোঁ। ভাজিবলৈ লৈছোঁ ভকুৱা মাছ। মাংস ভাজি হৈ গ'ল। এতিয়া অকণমান মই টেষ্ট কৰি চাওঁ। ভকুৱা মাছ, এইটো হ'ল চিলভাৰ মাছ। এইখিনি অকণমান লৈছোঁ মই গাহৰি মাংস, আৰু এয়া ব্ৰইলাৰ। মোৰ উৰুকা ভালে গ'ল, খানা পিনা হৈ গ'ল। এতিয়া শুব ওলাইছোঁ,
কালি যিহেতু দুমাহী সোনকালে উঠিব লাগিব। আপোনালোকৰ উৰুকা কেনেকুৱা কমেণ্ট কৰি জনাবচোন। মোৰ